নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ এটা ভাল লগা ভিডিঅ' বনাই লৈ আহিছোঁ। শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ ওপৰত এটা ভিডিঅ' বনাই লৈ আহিছিলোঁ। তেওঁক কোনে হত্যা কৰিছিলে, তেওঁ কিদৰে বৈকুণ্ঠগামী হৈছিলে, এই বিষয়ক এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। মহাভাৰত যুদ্ধৰ সমাপ্তিৰ পিছত যেতিয়া যুধিষ্ঠিৰৰ ৰাজতিলক কৰা হৈছিল, তেতিয়া কৌৰৱৰ মাতৃ গান্ধাৰীয়ে মহাভাৰত যুদ্ধৰ বাবে শ্ৰীকৃষ্ণক দোষাৰোপ কৰি অভিশাপ দিছিল যে যেনেদৰে কৌৰৱ ৰাজবংশ ধ্বংস হৈছিল, ঠিক তেনেদৰে যদুবংশৰো নাশ হ'ব। অভিশাপৰ বাবে শ্ৰীকৃষ্ণ দ্বাৰকালৈ উভতি আহে আৰু যদুবংশীসকলক প্ৰভাস অঞ্চললৈ লৈ আহে। কেইদিনমানৰ পিছত মহাভাৰত যুদ্ধৰ কথা উল্লেখ কৰি সাত্যকী আৰু কৃতভামাৰ মাজত বিবাদ হয়। সাত্যকীৰ খং উঠিছিল আৰু কৃতভামাৰ শিৰচ্ছেদ কৰিছিল। ইয়াৰ ফলত তেওঁলোকৰ মাজত যুদ্ধ আৰম্ভ হয় আৰু তেওঁলোক গোটত বিভক্ত হয় আৰু ইজনে সিজনক ধ্বংস কৰিবলৈ আৰম্ভ কৰে। যদুবংশ ধ্বংস হোৱা নাছিল। শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন আৰু বন্ধু সাত্যকীকে ধৰি প্ৰায় সকলো যদুবংশী এই যুদ্ধত নিহত হৈছিল। কেৱল ব্ৰাবু আৰু দাৰকহে বাকী আছিল আৰু পিছত এই দুজনেই যদু ৰাজবংশক আগবঢ়াই নিছিল। শ্ৰীকৃষ্ণৰ মৃত্যুৰ ৰহস্য। তেওঁ দ্বাৰকাক তেওঁৰ বাসস্থান কৰি সোমনাথৰ ওচৰৰ প্ৰভাস অঞ্চলত তেওঁ দেহ ত্যাগ কৰিছিল। দৰাচলতে ভগৱান কৃষ্ণই এই প্ৰভাৱৰ ক্ষেত্ৰত তেওঁৰ বংশৰ ধ্বংস হোৱা দেখি গভীৰভাৱে দুখিত হৈছিল। তেতিয়াৰ পৰাই তেওঁ তাত বাস কৰিবলৈ আৰম্ভ কৰিছিল। এদিন তেওঁ গছৰ তলত জিৰণি লৈ আছিল, যেতিয়া এজন চিকাৰীয়ে তেওঁক হৰিণ বুলি কাঁড় নিক্ষেপ কৰিছিল। কাঁড়ডালে তেওঁৰ ভৰিত আঘাত কৰিছিল আৰু তাৰপিছত তেওঁ নিজৰ শৰীৰটো এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। জনশ্ৰুতিয়ে কয় যে এদিন তেওঁ সেই প্ৰভাস অঞ্চলৰ অৰণ্যত পিপল গছৰ তলত যোগনিদ্ৰাত পৰি আছিল। তেতিয়া জাৰা নামৰ এজন চিকাৰীয়ে ভুলবশতঃ তেওঁক হৰিণ বুলি ভাবিছিল আৰু এডাল কাঁড় নিক্ষেপ কৰিছিল, যিটো তেওঁ ভৰিৰ তলুৱাত আঘাত কৰিছিল আৰু ভগৱান শ্ৰীকৃষ্ণৰ ইয়াৰ অজুহাতত নিজৰ শৰীৰ ত্যাগ কৰিছিল। কিন্তু এইটোও তেওঁ এটা লীলাহে আছিল। বান্দৰ ৰজা বালিয়ে আছিল জাৰা নামৰ চিকাৰীজন। পৌৰাণিক মান্যতা অনুসৰি ভগৱান ৰাম হিচাপে অৱতীৰ্ণ হৈ তাত বালিক লুকাই কাঁড় মাৰি হত্যা কৰিছিল। কৃষ্ণ অৱতাৰৰ সময়ত ঈশ্বৰে সেই বালিকে জাৰা নামৰ চিকাৰী বনাইছিল আৰু নিজৰ বাবে তেনেধৰণেই মৃত্যু বাছি লৈছিল, যেনেদৰে বালিক তেওঁ সেই সময়ত হত্যা কৰিছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।